সকলোকে নমস্কাৰ। আজিৰ ৰেচিপি মাটি কঁঠাল দি গাহৰি, বহুতে আনাৰস বুলিও কয়। ফাৰ্ষ্টতে গাহৰিখিনি ভালকৈ ধুই কৰি পানীত দিলোঁ বইল হ'বলৈ, লগত দিলোঁ অকণমান নিমখ আৰু দিলোঁ নেমু তাত চেপি। তাৰ পাছতেই কাটি ল'লোঁ মাটি কঁঠালটো মানে আনাৰসটো, আৰু লগত কাটি ল'লোঁ পিঁয়াজ আৰু ৰেডি কৰি ল'লোঁ আদা নহৰু আৰু গৰম মছলাৰ পেষ্ট। এতিয়া কেৰাহী হ'ল গৰম, তাত দিলোঁ বইল কৰা মাংসখিনি, তাত দিলোঁ অলপমান নিমখ আৰু অকণমান হালধি, লগত দিলোঁ কাশ্মীৰী লাল কালাৰৰ কাৰণে। তাৰ বাহিৰে বেলেগ একো মছলা মই বেলেগ ইউজ কৰা নাই, পানী ইউজ কৰা নাই, বেলেগ এডেড অইল একো ইউজ কৰা নাই। ভালকৈ ভাজ পোৱাৰ পিছত তেল ওলোৱাৰ পিছত তাত দিলোঁ পিঁয়াজখিনি ভালকৈ ভাজি লৈ তেল অকণমান ওলোৱাৰ পাছত তাত দিলোঁ আদা নহৰু পেষ্ট। ভালকৈ লৰফৰ কৰি ভাজি লৈ অলপমান সময় ভালকৈ ভাজ পোৱাৰ পাছতেই তাত দি দিলোঁ সেই কাটি থোৱা মাটি কঁঠাল মানে আনাৰসখিনি। এতিয়া চাওক 20 মিনিটমান ভালকৈ ভাজাৰ পিছত কালাৰ আৰু টেক্সচাৰ। আজিও মাহঁতে খাই বিৰাট ভাল পালে।